Dear children, আজি আমি তোমালোকৰ লেসন নম্বৰ 5 এই হলিডে ইন দিল্লী এই পাঠটো পঢ়িম। এই পাঠটোত দিল্লী ভ্ৰমণৰ কথা আছে। ঋষভ আৰু ঋষিকা দুয়ো ভাই ভনী আৰু তেওঁলোকে মাক দেউতাকৰ সৈতে দিল্লী ভ্ৰমণলৈ যায়। আৰু তাৰ পূৰ্বে পাঠটোৰ পূৰ্বে 6খন পিকচাৰ্ছ দিয়া আছে। এই পিকচাৰ্ছ কেইখনৰ তলে তলে নামবিলাক আছে, কিন্তু নামবিলাক জাম্বল অৰ্ডাৰ অৰ্থাৎ উলট পালতকৈ আছে। গতিকে তোমালোকে এই উলট পালট নামবিলাক ঠিক কৰিব লাগে, সেইটো তোমালোকৰ কাৰণে কাম দিয়া হৈছে। মই ইয়াৰ ভিতৰত এটা কৈ দিছোঁ, ইয়াৰ তলৰটো হৈছে এই জাম্বল অৰ্ডাৰত থকা এই নামটো হ'বগৈ লোটাছ টেম্পল। গতিকে তোমালোকে বাকীকেইটা নামো উলিয়াবলৈ চেষ্টা কৰিবা, প্ৰয়োজন হ'লে ডাঙৰৰ সহায় ল'বা। আমি এতিয়া পাঠটো পঢ়োঁ। ইট ৱাজ এ লাভলি অক্টোবৰ মৰ্ণিং। অক্টোবৰৰ এটা ধুনীয়া মৰ্ণিং আছিল, ৰাতিপুৱা আছিল। দিল্লী ইজ ছ' বিউটিফুল, থট ঋষভ এজ ই লুকড আউট অফ দ্য উইণ্ড' অফ দ্য স্পীডিং বাছ। যেতিয়া বাছেৰে গৈ আছে, খুব স্পীডত গৈ থকা বাছেৰে যেতিয়া উইণ্ড'ৰ মানে খিৰিকীয়েদি বাহিৰলৈ চাইছে, ঋষভে ভাবিছিল যে দিল্লীখন সঁচাই বৰ ধুনীয়া। How he and his sister Rishika had pestered their parents for a holiday trip to Delhi. ঋষভ আৰু ঋষিকাই দিল্লীলৈ যাবৰ কাৰণে মাক দেউতাকক কি ধৰণে আমনি কৰিছিল। Father, let us go to Delhi for the puja holidays. পূজাৰ বন্ধত দেউতাকক কৈছে, দেউতা দিল্লীলৈ যাওঁ ব'লা। ঋষিকা had pleaded. ঋষিকাই কি কৰিছিল? প্লেড কৰিছিল, মানে কাকুতি কৰিছিল। ঋষভ and his mother had fully supported her. ঋষভ আৰু তেওঁৰ মাকে তাইক ছাপোৰ্ট কৰিছিল, ফুল্লি ছাপোৰ্ট, একদম সম্পূৰ্ণৰূপে সমৰ্থন দিছিল। ডোণ্ট say no, she had begged her father. একদম দেউতাকক পূৰা কাকুতি মিনতি কৰিছে, একদম ন' নক'বা। ঋষভ fondly recalled that father had been rather reluctant that day. ঋষভে মনত পেলাইছিল যেন দেউতাকে সিদিনা অলপ অনিচ্ছুক আছিল কথাবিলাকত। হোৱাট এবাউট ইউৰ এক্সামছ ইন নৱেম্বৰ? তোমালোকৰ নৱেম্বৰত হ'ব লগা। বাট দে হেড ন'টিছড এ স্মাইল অন হিজ লিপছ। কিন্তু সিহঁতে দেউতাকৰ ওঠত এটা হাঁহিও লক্ষ্য কৰিছিল। ডণ্ট ৱৰি ফাদাৰ, ঋষিকা উইল ডু ৱেল। দেউতা বিশেষ চিন্তা নকৰিবা, ঋষিকাই ভালেই কৰিব। ঋষভ ৰিকল ছেইং, আৰু মনত পেলাই নিজৰ কথাও কৈছিল কি, এণ্ড ছ' উইল আই, আৰু ময়ো ভালেই কৰিম, মানে একেধৰণেই কৰিম। দেয়াৰ মাদাৰ টু ৱাজ অন দেয়াৰ ছাইড এণ্ড আল্টিমেটলি ফাদাৰ হেড এগ্ৰিড। সিহঁতৰ মাকো যিহেতু সিহঁতৰ ফালেই আছিল, গতিকে আল্টিমেটলি অৱশেষত দেউতাকে এগ্ৰি হৈছিল। উইল গ' বাই এয়াৰ ফাদাৰ, ঋষিকা হেড প্লিডেড। চে য়েছ এগেইন। আমি এয়াৰ মানে আকাশী পথেদি যাম। ঋষিকাই আকৌ একবাৰ দেউতাকক কৈছিল, চে য়েছ এগেইন, যে দেউতা আকৌ য়েছ কোৱা। অ'কে ছেইড ফাদাৰ উইথ এ মিছচিভিয়াছ স্মাইল। দেউতাকে আৰু জীয়েকৰ কথা আৰু এটা দুষ্টালি ভৰা হাঁহি পেলাই কৈছিল অ'কে, মানে হ'ব। টিকেটছ ৱেৰ এৰেঞ্জ, 2 rooms ৱেৰ বুকড ইন এ গুড হোটেল এণ্ড দ্য ট্ৰিপ চকড আউট ইন ন' টাইম। টিকেটছ এৰেঞ্জ হৈ গ'ল, ঠিক ঠাক হৈ গ'ল টিকেট। হোটেলত থাকিব লগা এটা ভাল হোটেলৰ ৰুমছ বুকড হৈ গ'ল, আৰু সেই ট্ৰিপটো মানে দিল্লী ভ্ৰমণৰ সেই ট্ৰিপটো কি হৈ গ'ল? চকড আউট, মানে ততাতৈয়াকৈ যোগাৰ হৈ গ'ল। চকড আউট মানে হ'ল তৈয়াৰ হোৱা, ট্ৰিপটো তৈয়াৰ হৈ গ'ল। ইন ন' টাইম মানে হ'ল ততাতৈয়াকৈ। 3 days later they were in মেপল ইন। 3 দিন পিছত সিহঁত মেপল ইনত আছে। মেপল ইন হৈছে এখন হোটেল, এ লাভলি হোটেল ইন চাউথ দিল্লী, দক্ষিণ দিল্লীৰ এখন ধুনীয়া হোটেল। ইট ৱাজ এ নাইচ হোটেল উইথ লেভিছ লঞ্চ এণ্ড এ ৱাণ্ডাৰফুল কমপ্লিমেণ্টাৰী বুফে ব্ৰেকফাষ্ট। আৰু এখন ধুনীয়া হোটেল য'ত সুন্দৰ বিলাসী ঘাঁহনি আছে। লেভিছ বিলাসী, লঞ্চ মানে হ'ল ঘাঁহনি, য'ত ধুনীয়া ধুনীয়া ঘাঁহ ৰুই থোৱা থাকে সৰু সৰু। এণ্ড এ ৱাণ্ডাৰফুল কমপ্লিমেণ্টাৰী বুফে ব্ৰেকফাষ্ট। বুফে তোমালোকে জানা নহয়, য'ত নিজে নিজে লৈ খাব পাৰি। তোমালোকে যদি টাউন এৰিয়াৰ বিয়াবিলাকলৈ গৈছা, তাত বুফে ছিষ্টেম থাকে, অৰ্থাৎ সকলো খাদ্য সজোৱা থাকে, তাত নিজে নিজে লৈ যোনে যি খায় সেইটো লৈ ল'ব পাৰে। গতিকে বুফে ব্ৰেকফাষ্ট এটা বিনামূলীয়া ব্ৰেকফাষ্টটো আছিল সেইখন হোটেলত। এভৰিথিং এবাউট দিল্লী এমেজড ঋষভ এণ্ড স্পেচিয়েলি ঋষিকা। আৰু দিল্লীৰ সকলো বস্তুবিলাকেই
ঋষভক আৰু বিশেষকৈ ঋষিকাক এমাষ্ট কৰিছিল মানে বিস্মিত কৰিছিল There was so much to see তাত ইমান ঢেৰ চাব লগা আছিল The huge structure of the Red Fort amazed them মানে ৰেড ফৰ্টৰ যি বৃহৎ ষ্ট্ৰাকচাৰ গাঁথনি সেইটোৱে সিহঁতক আচৰিত কৰিছিল ঋষিকা ৰিকগনাইজ দ্য ইণ্ডিয়া গেট ঋষিকা ইণ্ডিয়া গেটটো ৰিকগনাইজ কৰিছিল মানে চিনি পাইছিল এণ্ড চাউটেড টু হাৰ ফাদাৰ এক্সাইটেডলি আৰু দেউতাকৰ ফালে চাই এক্সাইটেডলি উত্তেজিতভাৱে চিঞৰিছিল ফাদাৰ লুক দেউতা চোৱা দেন দিছ মৰ্ণিং দে ৱেৰ অন এ লাক্সাৰী বাছ টু আগ্ৰা আৰু আজি ৰাতিপুৱাটোত সিহঁতে ক'লৈ গৈছে আগ্ৰালৈ গৈছে They could not afford to miss the Taj Mahal. আগ্ৰাত কিয় গৈছে সিহঁতে তাৰমানে তাজমহল চোৱাৰ যিটো অভিজ্ঞতা সেইটো মিছ কৰিব নোখোজে The bus sped on বাছখন খুব স্পীডত গৈ আছে and ঋষভ felt wonderful আৰু ঋষভৰ এই কথাবিলাক ভাল লাগি আছে Suddenly he saw something on the floor of the bus below his seat আৰু হঠাতে তাৰ সিটৰ তলত কিবা এটা দেখিছে He bent down and picked up a wallet lying on the floor. He অলপ হালি গ'ল bent down আৰু এটা বস্তু picked up মানে বুটলি ল'লে মজিয়াত পৰি থকা বাছখনৰ মজিয়াত পৰি থকা Father sitting beside him was as usual fast asleep মানে দেউতাকে যিহেতু তাৰ কাষত বহি আছিল আৰু দেউতাকৰ এইটো ইউজুৱেলি অভ্যাস যে সদায় শুই যায় গতিকে সিদিনাও শুই গৈছিল He always slept in cars and buses while traveling. যেতিয়াই ভ্ৰমণ কৰে কাৰ্ছতে হওক সৰু গাড়ীতে হওক বা বাছতে হওক ভ্ৰমণ কৰাৰ সময়ত দেউতাকে শুই যোৱাটো এটা অভ্যাস Mother no longer got embarrassed by father's habit. মাকে প্ৰথমতে হয়তো আমনি পাইছিল এনেকুৱা ধৰণৰ অভ্যাসৰ কাৰণে কিন্তু আজিকালি বিশেষ একো হেৰি নাপায় আমনি নাপায় ঋষভ woke him up and showed him the wallet. ঋষভে দেউতাকক জগালে আৰু ৱালেটটো মানে মানি পাৰ্চটো দেখুৱালে Father This wallet was lying under my seat. এই ৱালেটটো এই মানি পাৰ্চটো মোৰ সিটৰ তলত আছিল পৰি I see open it and see if you can find any card to trace the owner. বুজিছোঁ মানে দেউতাকে I see এনেকৈ কৈছে এইটো খুলিছোঁ আৰু তুমি ইয়াৰ গৰাকীক বিচাৰি পাবলৈ কিবা পোৱা নেকি কিবা কাৰ্ড পোৱা নেকি চোৱা There is a lot of money father ঋষভ said ঋষভে কৈছে যে তাত যথেষ্ট পইচা আছে যথেষ্ট টকা আছে Is there ইয়াত আছে নেকি এনেকুৱা কৈছে The wallet must be returned walletটো মানে পাৰ্চটো ৰিটাৰ্ণ কৰিব লাগিব See if you find something about the owner তুমি ওনাৰৰ বিষয়ে গৰাকীৰ বিষয়ে কিবা পোৱা নেকি চোৱা Look father there is a slip of paper with a few telephone numbers and one number marked as my number inside a pocket of the wallet মানে এই ৱালেট তোমালোকে মানি পাৰ্চ দেখিছা না পাৰ্চত সৰু সৰু আকৌ পকেট থাকে সেই পকেটবিলাকৰ ভিতৰত এখন পেপাৰৰ স্লিপ আছে য'ত কেইবাটাও টেলিফোন নাম্বাৰ লিখা আছে আৰু এটা নাম্বাৰ মাৰ্ক কৰা আছে মাই নাম্বাৰ হিচাপে He told his father ঋষভে তাৰ দেউতাকক কৈছিল Shall we ring the person up আমি মানুহজনক কল কৰিম নেকি ঋষভ said ঋষভে কৈছিল You try ঋষভ father said ফাদাৰে কৈছিল দেউতাকে কৈছিল তুমি ট্ৰাই কৰা চেষ্টা কৰা ঋষভ dialed the number from his father's mobile phone দেউতাকৰ মোবাইলৰ ফোনৰ পৰা ঋষভে নাম্বাৰটো ডায়াল কৰে যিটো মাই নাম্বাৰ বুলি লিখা আছিল A voice replied এটা মাতে ৰিপ্লাই কৰিলে কি বুলি Hello Rajiv Sharma from Agra here Hello এজন মানে মই ৰাজীৱ শৰ্মা আগ্ৰাৰ পৰা কৈছোঁ May I know who is speaking মই জানিব পাৰোঁনে আপুনি কোনে কৈছে মানে কোনে কৈ আছে Hello I am ঋষভ বৰুৱা from Guwahati মই ঋষভ বৰুৱা গুৱাহাটীৰ পৰা My younger sister my parents and I are traveling from Delhi to Agra on a bus মই এখন বাছেৰে মোৰ দেউতা মা আৰু মোৰ ভণ্টিৰ সৈতে আগ্ৰালৈ দিল্লীৰ পৰা গৈ আছোঁ I found a wallet under my seat মই মোৰ সিটৰ তলত এটা wallet পাইছোঁ Is it yours by any chance এটো কিবা প্ৰকাৰে আপোনাৰ নেকি Yes it is হয় এটো হয় You don't know how worried I was মই কিমান চিন্তিত হৈ আছিলোঁ আপুনি হয়তো নাজানিব I had my ATM card my driving license and my PAN card inside the wallet এই ৱালেটটোৰ ভিতৰত মোৰ ATM card আছে মোৰ ড্ৰাইভিং লাইসেন্স আছে আৰু মোৰ PAN card আছে There was some money as well আৰু তাত কিছু টকাও আছে Rishabh told him that
they were visiting Agra and would be stopping at the Taj Mahal area. ঋষভে তেওঁক কৈছিল যে তেওঁলোকে আগ্ৰা ভিজিট কৰি আছে আৰু তাজমহলৰ এলেকাটোত মানে তাজমহলত ৰ'ব. He gave the man the number of the bus. তেওঁ বাছখনৰ নাম্বাৰটো মানুহজনক দিছিল. He also described তেওঁ আৰু বৰ্ণনাও কৰিছিল কি the color and model of the bus. বাছখনৰ কালাৰ আৰু মডেলটো. He told Mr. Sharma that they should be in Agra in an hour's time. তেওঁ মিষ্টাৰ শৰ্মাক কৈছিল যে তেওঁলোকে মানে নিশ্চয় 1 ঘণ্টাৰ ভিতৰত আগ্ৰা পাব. If he could come up to the tourist bus stop near the Taj Mahal, Rishabh would hand over the wallet to him. যদিহে তেওঁ টুৰিষ্ট বাছ ষ্টপৰ আগ্ৰাৰ টুৰিষ্ট বাছ ষ্টপৰ ওচৰলৈ আহিব পাৰে তেন্তে ঋষভে সেই ৱালেটটো হেণ্ড অভাৰ কৰিব পাৰিব মানে দিব পাৰিব. Meanwhile, they would keep contact over the mobile phone. আৰু তাৰ লগে লগে তেওঁলোকে মোবাইল ফোনত কণ্টেক্টটো ৰাখি থাকিব. Rajiv Sharma was waiting with his mobile phone fixed to his ear at the bus stop. আৰু ৰাজীৱ শৰ্মাই বাছ ষ্টপত নিজ কাণত মোবাইলটো লগাই ৰাখিছিল. When he saw the bus, he stood by the door. তেওঁ যেতিয়া বাছখন দেখিছিল তেওঁ দুৱাৰৰ কাষত ৰৈ গৈছিল মানে বাছৰ দৰজাৰ কাষত. He introduced himself as a young businessman in the city. তেওঁ নিজকে চিটিখনৰ মহানগৰখনৰ মানে আগ্ৰাৰ এজন ডেকা ব্যৱসায়ী হিচাপে চিনাকি দিছিল. He was very happy to get the wallet back. তেওঁ ৱালেটটো ঘূৰাই পাই বিৰাট সুখী হৈছিল. I don't know how to thank you. মই কেনেকৈ ধন্যবাদ দিম সেইটো নাজানো. He said, offering Rishabh 1,000 rupees from the wallet. ৱালেটটোৰ পৰা এখন 1000 টকীয়া নোট উলিয়াই দি পেলাই তেওঁ ঋষভক কৈছিল কেনেকৈ ধন্যবাদ দিম নাজানো. Rishabh refused to take the money. ঋষভে পইচাটো ল'বলৈ অস্বীকাৰ কৰিছিল. And said he was happy that Mr. Sharma had got back his lost wallet. আৰু ঋষভে কৈছিল যে আপুনি যে ঘূৰাই পালে মিষ্টাৰ শৰ্মাই যে ৱালেটটো ঘূৰাই পালে তাৰ বাবে তেওঁ যথেষ্ট সুখী. ৰাজীৱ শৰ্মা thanked them once again. ৰাজীৱ শৰ্মাই সিহঁতক আকৌ এবাৰ মানে ঋষভৰ পৰিয়ালটোক আকৌ এবাৰ ধন্যবাদ দিছিল আৰু কি কৈছিল and promised to keep in touch. আৰু যোগাযোগ ৰাখিবলৈ প্ৰমিছ কৰিছিল মানে কথা দিছিল. আৰু এই পাঠটো ইমানতে শেষ হ'ল. যিহেতু যথেষ্ট দীঘল হৈছে আমি প্ৰশ্নৰ বিষয়ে ইয়াত আলোচনা নকৰোঁ, পিছত আলোচনা কৰিম অন্য এটা ভিডিঅ'ত. থেংক ইউ.